আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। আজি প্ৰথমবাৰৰ বাবে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ত আমি ডক্টৰ্ছ ডে অনুষ্ঠান আজি পাতিবলৈ পাৰিছোঁ। আপোনালোক দেখিছে ডক্টৰৰ যিখিনি ৰোল আছে আমি কৰাখিনিতো আমি কৰণীয়খিনি কৰি আহি আছোঁ আৰু যথেষ্ট ভাল লাগিছে যে আজি এইখন হৈ উঠিছে, মেডিকেল কলেজখন হৈ উঠিছে আৰু আমি ইয়াতে খুব ধুনীয়াকৈ এখন প্ৰগ্ৰেম পাতিবলৈ পাৰিছোঁ ডক্টৰ্ছ ডে উপলক্ষে। আৰু আজিৰ দিনটোৰ বাবে মই সকলোকে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ, চিকিৎসকসকলক আৰু প্ৰত্যেককে, যাতে চিকিৎসকসকলক যিখিনি সমাজত আপোনালোকে কোঅপাৰেট কৰিব লাগে সেইখিনিও যাতে আপোনালোকে কৰে। আজিৰ দিনটোৱে নহয়, প্ৰত্যেক দিনাই যাতে ডক্টৰ্ছ ডে চেলিব্ৰেট কৰে চবেই। আজি ডক্টৰ্ছ ডে সমগ্ৰ দেশতে আজি নেশ্যনেল ডক্টৰ্ছ ডে হিচাপে পালন কৰা হৈছে। প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়তো প্ৰথমবাৰৰ কাৰণে আমি সকলো ডক্টৰ, ইয়াত জইন কৰা সকলো ডক্টৰ, লগতে আমাৰ চিষ্টাৰ ষ্টাফ বা অন্য ষ্টাফ লগ লাগি ডক্টৰ্ছ ডে চেলিব্ৰেশ্যনৰ কাৰণে আমি লগ লাগিছোঁ। আমি ডক্টৰবিলাকে সমাজক যিটো সেৱা কৰে সেইটো মই গোটেই ডিটেইলছ উল্লেখ নকৰিলোঁ, সকলোৱে জানে যে এটা সমাজৰ অবিচ্ছেদ্য অংগ আৰু সমাজক সেৱাটো লাগে আৰু সমাজে ডক্টৰৰ পৰা বহুখিনি কথা বিচাৰে। এজ এ সামাজিক প্ৰাণী হিচাপে ডক্টৰৰ বাহিৰেও সামাজিক প্ৰাণী হিচাপে সমাজৰ দায়িত্বশীল ব্যক্তি হিচাপে সমাজে যথেষ্টখিনি বিচাৰে। আমি এই গোটেই কথাখিনি আজি আমাৰ এই মিটিং চেলিব্ৰেশ্যনৰ সময়ত মিটিঙত আমি আলোচনা কৰিম। এই উপলক্ষে আমি অসমৰ দুজন ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ। সকলোৱে জনা পৰিচিত ব্যক্তি তেখেতসকল। এজন আমাৰ কে হেণ্ডিক ইউনিভাৰ্চিটিৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ হিতেশ ডেকা আৰু আনজন এজন বিশেষ জনপ্ৰিয় সাংবাদিক, অসমীয়া সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে লাগি থকা বৰ্তমান DUIৰ মুখ্য সম্পাদক অদীপ ফুকন ডাঙৰীয়া, তেখেতসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু এটা নিৰ্দিষ্ট টপিকছৰ ওপৰত ক'বলৈ দিয়া অনুৰোধ জনাইছোঁ যে ইন প্ৰেজেণ্ট চিনেৰিঅ হোৱাট দ্য ছ'চাইটি এক্সপেক্ট ফ্ৰম দ্য ডক্টৰ্ছ। আমি ছ'চাইটিৰ পৰা বহুত আশা কৰোঁ, তেনেকৈ ছ'চাইটিও, সমাজখনেও ডক্টৰৰ পৰা, ডক্টৰৰ চিকিৎসাৰ বাহিৰেও বহু কথা হয়তো আশা কৰে। এই গোটেই কথাখিনি আজি আমাৰ মিটিঙত আলোচনা হ'ব আৰু এইখিনি কাৰ্যক্ৰমণিকা লৈ আমি আমাৰ ডক্টৰ দিৱসটো পালন কৰিবলৈ ওলাইছোঁ।